অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু নাজানো কি দেখাব পাৰোঁ আপোনালোকক আৰু আজি বহু দিনৰ মূৰত ৰ'দ দিছে আৰু বহুতখিনিয়ে কাম আছে কৰিবলগীয়া প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰি ল'ম বুলি ভাবিলোঁ তাৰপিছত কি আপোনালোকক দেখাব পাৰোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু এইফালে আমাৰ ধুনে এয়া গাড়ী খেলিছে আৰু এই চফা কৰিবলৈ আছে ধুনীয়াকৈ খেলি আছে আৰু অকণমান পিছতে আমনি লাগিব আকৌ সেনেকৈ এৰি থৈ যাব আকৌ চফা কৰোঁ আকৌ পেলাই দিনৰ দিনটো শেষাই কৰি থাকোঁ আৰু ধুনৰ খেলনা বস্তুখিনিকে ইফালে ইফালে নিয়া আনি কৰি থাকোঁ আৰু আজি বহুত দিনৰ মূৰত ৰ'দ দিছে চাই দিব ভিডিঅ'টো আপোনালোকে শেষলৈকে কি আপোনালোকক দেখাব পাৰোঁ এইফালে আমাৰ ধুনে গাড়ী অৱস্থা বেয়া কৰিলে গাড়ী খেলি আৰু এইফালে টেঙা উঠোৱাইছে গাড়ী আৰু চাই দিয়া কাটিকে নোচোৱা আৰু এইফালে মোৰ ৰুমত আৰু কাপোৰে ভৰ্তি হৈছে ধুবলগীয়া এইখিনি ধুব লাগিব আৰু এইখিনি কিন্তু কালিয়ে ধোৱা আৰু ধুনৰ ভাগৰ এতিয়া ৰ'দত দি দিওঁগৈ আমাৰ ৰ'দটো যিহেতুকে ওলাইছে এতিয়া আকৌ কাপোৰ কানি ধুই মেলিলোঁ আৰু বতৰটো আকৌ বেয়া কৰিছে মানে বৰষুণ দিব মানে বতৰৰ কথা আজিকালি ধৰিব নোৱাৰা হৈছোঁ আৰু আকৌ এতিয়া বৰষুণ দিব আৰু এইফালে চাওক ডাৱৰ চপালিক এইফালে এতিয়া কাপোৰ ধুই মেলি আজৰি হ'লোঁ আৰু ধুনীয়া বোলে আপোনালোকে খেলি আছিলে টেঙাটো এই টেঙাটো খাই বোলে খাবলৈ আমনি কৰি আছে সেইকাৰণে কাটি দিওঁ বুলি ভাবিছোঁ চাই দিব এই টেঙাটো কি নাম আছিলে জানো মানে জানিছিলোঁ নামটো কিন্তু পাহৰি থাকিলোঁ কমলা টেঙা নহয় খালি আৰু এইফালে মেংগ' আছিলে আম আৰু এইটো কি বুলি কয় কৈ দিয়া আকৌ ভালকৈ আৰু এইটো কি নাম তুমি যে কোৱা নামটো আৰু কোনোবা শুনে এতিয়া কাটি দিওঁনে তোমাক খাবানে খাবা কটাৰীখন দিয়া কাটিব ৰস উলিয়াইছোঁ যে শুনো খাবলৈ বেছি ভাল পাবা টেঙাটো খাই সঁচাকৈ ভাল লাগে নামটো জানিছিলোঁ কিন্তু পাহৰি থাকিলোঁ নামটো কি আছিলে ৰ'বা গুটি ওলাই আছে খাই দিয়া মই কিবা খাই দিয়া অঁ ভাল লাগিলে আৰু খাবা খাই কেনেকুৱা লাগিলে শুনো টেষ্টি কৰি দিয়া আকৌ টেষ্টি কৰি দিয়া আকৌ অঁ আকৌ চেপিছে মানে খাই মানে খুব ভাল পায় এই টেঙাটো সেইখিনি খাই মই আৰু অকণমান চেপি দিম আৰু ওলাব চাগে আম কাটি ল'ব আৰু খাব ভাল লাগে লাজ কৰিছে যোনে আম খোৱা আম খোৱা আম তো অভিজিত আপোনালোকে শেষলৈকে চাই থাকিব আৰু এইফালে এতিয়া দুপৰীয়া কাৰণে ভাত বনাই ল'ম বুলি ভাবিছোঁ আৰু এইফালে কুকাৰত ভাত বহাই দিলোঁ আৰু এইফালে দাইল বনাম দাইল ধুই আনিছোঁ আৰু কিবা ভাজি চাজি বনাম আৰু তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব এইফালে এতিয়া দুপৰীয়া সাঁজৰ কাৰণে মোৰ দাইলো হৈ গ'ল ধুনীয়াকৈ আৰু ভাতো হৈ গ'ল হেল্ল' গাইজ আৰু এতিয়া আজৰি হৈছোঁ আৰু ধুনীয়া দেখিছেনে আকৌ ফিনা ফিন কৰিলে আৰু ভিতৰৰ পৰা হেৰিটো ওলাই আনিলেগৈ চাওকচোন কাপোৰ থোৱা ইয়াৰ বক্সটো উলিয়াই আনিলেগৈ এনেকুৱাখন কৰি থাকে আৰু এইফালে এতিয়া পাৰ্চেল দুটা আহিছে এইকেইটা খুলি চাওঁ বুলি ভাবিছোঁ তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব এইফালে মই এতিয়া মেছত অৰ্ডাৰ দিছিলোঁ 24 চাবোন বনাবৰ কাৰণে 24 অৰ্ডাৰ দিছিলোঁ ধুনৰ বাবে নিম চাবোন বনাম বুলি ভাবিছোঁ আৰু এটা চপাৰ অৰ্ডাৰ দিছিলোঁ এইটো আৰু এইফালে এতিয়া খুলি লওঁ চাই দিব ভিডিঅ'টো
এইটো চপাৰটো আৰু চৌবিছ দুইটা বস্তু ভালেই আহিছে বাৰু। নেখাই সেইটো ফুট দি দিওঁ দিয়া, ফুট দি দিওঁ দিয়া। এয়া আমাৰ ধুন গা পা ধুই আহিলে এতিয়া। কেনেকৈ গ'ল হেল্ল' এভৰিৱান। আৰু এতিয়া সন্ধিয়া আমি ওলাই আহিলোঁ। মানে দিনটো ঘৰত পাছবেলা সময়কণ মানে দিনটো দীঘল যে সেইকাৰণে নেযায় নোপোৱা লাগে। আৰু ধুনকো অকণমান ফুৰাওঁ বুলি লৈ আহিলোঁ। আৰু লাহোৱালতে কিবা মেলা হৈছে বোলে, গ্ৰন্থমেলা, তাকে চাওঁ বুলি ওলাই আহিছোঁ। আৰু ধুনৰ দেউতাকো ঘৰত আছিলে সেইকাৰণে। আৰু এতিয়া চাই থাকিব ভিডিঅ'টো আপোনালোকে, কি আপোনালোকক দেখাব পাৰোঁ। হেল্ল' এভৰিৱান। আৰু এতিয়া আমি মেলাৰ পৰা ওলাই আহিলোঁ। আৰু মেলাৰ বস্তু একো ল'ব নোৱাৰি, মানে ফিক্স ৰেট, মানে অকণমানো দাম নকমাই। আৰু ধুনে এইটো ল'লে। তুমি দেখাই দিয়া কি ল'লা তুমি? এইটো কি ল'লা দেখাই দিয়া। ঘোৱা না কি এইটো? আৰু বহুত দাম, মানে ধুনকে অকল এইটো কিনিলোঁ আৰু আৰ্ট কৰা বহীখন কিনিলোঁ। মানে ছবিবোৰ অঁকাই আছে, অকল ৰং কৰিব লাগে সিমানে। আৰু এতিয়া যাওঁগৈ বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব একেলগে। এতিয়া মেলাৰ পৰা গুচি আহিলোঁ আৰু লাহোৱালৰ বন্ধু ধাবাতে কিবা এটা খাই যাম বুলি ভাবিছোঁ। যিহেতুকে আহিছোঁ খাই যাওঁ বুলি ভাবিলোঁ, সেইকাৰণে এতিয়া অৰ্ডাৰ দি বহি আছোঁ। এইফালে আমাৰ ধুনে চাওকচোন টেবুলতে বহি ল'লে, টেবুলৰ ওপৰত। এয়া এতিয়া পানী বটলৰ লগত খেলি আছে। আৰু এয়া এতিয়া ভাত আহি গ'ল আমাৰ, মানে টোপোলা ভাত অৰ্ডাৰ দিছিলোঁ। আৰু এইখিনি গোটেইখিনি বইল চব্জি আৰু লোকেল চিকেন, আৰু এনেকৈ খালোঁ আৰু এসাঁজ। আৰু এতিয়া ঘৰলৈ বুলি আকৌ উভতিলোঁ। আৰু শেষত যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ আহোঁ, বাই বাই।